হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল মাদাৰহুড এ ব্লেছিং আশা কৰোঁ সকলো ভালে আছে আমি কিন্তু ভালে নাই আমাৰ গাটো অলপ বেয়া আৰু আজি এটা স্পেচিয়েল ডে কিন্তু এটা স্পেচিয়েল ডে আমি স্পেচিয়েল চেলিব্ৰেশ্যন একো কৰিব নাপালোঁ কাৰণ গাটো বেয়াৰ কাৰণে আমাৰ চেলিব্ৰেশ্যন মুড নাছিলে আৰু আজি ভিডিঅ' কৰিম বুলিও ভবা নাছিলোঁ কিন্তু এতিয়া একচুৱেলি এটা ফোন আহিলে আৰু ফোনটো আহোঁতে দীপ আৰু মই অলপ কনফিউজ হৈ গ'লোঁ যে কি হ'ল বুলি আৰু ফোনটো অহাৰ লগে লগে ভাবিলোঁ যে সৰুকৈ হ'লেও এটা ভিডিঅ' বনাই আপোনালোকক শ্বেয়াৰ কৰিলে মোৰ মনটো অকণমান ভাল লাগিব তেতিয়াহ'লে ব'লক এতিয়া আমি চাওঁ যে আজি কি আছে আজি 17 জানুৱাৰী আৰু আজি নিকি মাইনাৰ ছেকেণ্ড বাৰ্থডে কিন্তু নিকি মাইনাৰ ছেকেণ্ড বাৰ্থডেটো বাৰু আমি আগতেও বৰ বেছিকৈ কিবা পাতিম বুলি ভবা নাছিলোঁ তথাপিও সৰুকৈ কিবা এটাতো চেলিব্ৰেশ্যন থাকে দিয়কচোন কিন্তু গাটো বেয়া কাৰণে সেইখিনিও কৰিব নোৱাৰিলোঁ কিন্তু কি হ'ল ইভিনিঙত আমি ভাবিলোঁ যে এটলিষ্ট এটা কেক আনিও যদি কাটো মনটো ভাল লাগিব আমাৰ গাটো বেয়া কাৰণে আমি ওলাই যাবলৈ বৰ ভাল নাপালোঁ সেইটো কাৰণে আমি আমাৰ কাষতে থকা ভাইটিক ক'লোঁ যে কেক এটা আনি দিবৰ কাৰণে কিন্তু সি কেকটো আনিবলৈ যাবলৈ লওঁতে আমালৈ এটা ফোন আহিলে আৰু ফোনটোত আমাক ক'লে যে এটা কেকৰ অৰ্ডাৰ আছে আপোনালোকৰ এড্ৰেছত দীপ আৰু মই অকণমান কনফিউজ হ'লোঁ যে কোনে দিছে বুলি তেতিয়া আমি সুধিলোঁ ভাইটিৰ নামটো সুধি পেলাই যে তেওঁ দিছে নেকি এতিয়া ক'লে যে নহয় তাৰপিছত ক'লে যে পুলকেশ মহন্তই দিছে বুলি তেতিয়া গম পালোঁ যে দাদাই নিকি মাইনাৰ কাৰণে কেকৰ অৰ্ডাৰটো দি থৈছিলে আৰু আমি পিছত ছাৰপ্ৰাইজ হ'লোঁ আৰু তাৰপিছত কেকটো আহিলে আৰু ব'লকচোন এতিয়া আমি কেকটো কাটো অকণমান সৰুকৈ চেলিব্ৰেট কৰোঁ নিকি মাইনাৰ বাৰ্থডেটো Happy birthday to you. Happy birthday to you. Happy birthday, dear Nikki. Happy birthday to you. Ako জ্বলি গ'ল আমি কি কাটিছো কেক কাটিছো নিকি মানে খাব থৈ দিয়া খাব দেখা Happy birthday. Happy birthday, beta. Mark by this. Mama kwa thank you. Mama kwa thank you. আৰু নিকি মাইনাৰ বাৰ্থডেটো এনেকৈ সৰুকৈ আজি চেলিব্ৰেট কৰিলোঁ গাটো বৰ ভাল নহয় কাৰণে মই মাঘ বিহুৰ চেলিব্ৰেশ্যনৰ ভিডিঅ'টো আপোনালোকক এতিয়ালৈকে আগবঢ়াব পৰা নাই অকণমান এডিটিঙৰ কাম বাকী আছে আজিৰ এইটো ভিডিঅ' মই কেতিয়া আপোনালোকক দিব পাৰোঁ সেইটোও মই নাজানো কিন্তু চেষ্টা কৰিম খুব সোনকালে আপোনালোকৰ কাৰণে ভিডিঅ'টো আগবঢ়াবৰ কাৰণে আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল লাগে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব আজিলৈ আহিলোঁ বাই বাই টেক কেয়াৰ লাভ ইউ অল